নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আজি ভিডিঅ'টো এটি স্বৰচিত গীতৰ ওপৰত লৈ আহিছোঁ। গীতটি দেশপ্ৰেমমূলক গীত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ, যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। 1947 চন ব্ৰিটিছকে মহিমৰ কৰি দেশৰ জনগণে সাহসেৰে যুঁজি স্বাধীনতা আনিলো ধাৰি 15 আগষ্টত মাটিৰ বুকুত 15 আগষ্টৰ মাটিৰ বুকুত উৰালে পতাকাখনি ৰাখি গ'ল যুগলৈ চিৰযুগমীয়া কৰি ৰাখি থৈ গ'ল চিৰযুগমীয়া কৰি 1947 চন কত শত শ্বহীদৰে বুকুৰ তেজেৰে কত শত শ্বহীদৰে বুকুৰ তেজেৰে বোৱালে শোণিতৰ ধাৰ নিজকেই ত্যাগি যুঁজিল দেশৰ হকে নিজকেই ত্যাগি যুঁজি দেশৰ হকে প্ৰাণ দিলে বলিদান তথাপিতো ৰাখি গ'ল মাটিৰ মান তথাপিতো ৰাখি গ'ল মাটিৰ মান হে শ্বহীদ আজি তোমাক শত প্ৰণাম হে শ্বহীদ তোমাক প্ৰণাম হে শ্বহীদ তোমাক প্ৰণাম 1947 চনত হিন্দু মুছলমান শিখ খ্ৰীষ্টিয়ান হিন্দু মুছলমান শিখ খ্ৰীষ্টিয়ান আৰু জাতি উপজাতি হাতে হাত ধৰি গাওঁ একেলগে বন্দে মাতৰম